নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আগন্তুক সময়ত আহি থকা DME Grade 3 Grade 4 এক্সামত ভাৰতীয় সংবিধানৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেইসমূহৰ সম্পৰ্কত আমি যিসমূহ প্ৰশ্নোত্তৰ সংগ্ৰহ কৰিছিলোঁ তাৰে আজি তৃতীয়টো পাঠ আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, প্ৰশ্নসমূহৰ ভিতৰত 1 নং প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ খচৰাখন কেতিয়া গৃহীত হৈছিল? অপশ্যন কেইটা দিয়া আছে 1950 চনৰ 26 জানুৱাৰী, 1949 চনৰ 26 জানুৱাৰী, 1950 চনৰ 15 আগষ্ট, 1949 চনৰ 26 নৱেম্বৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি, 1949 চনৰ 26 নৱেম্বৰত। 2 নং প্ৰশ্নটো হৈছে সংবিধান হ'ল অপশ্যন কেইটাত দিয়া আছে চৰকাৰ পৰিচালনাৰ আইনগত আৰু নীতিগত বিষয়ৰ সমষ্টি, ভাৰতবৰ্ষৰ একমাত্ৰ ৰাষ্ট্ৰীয় গ্ৰন্থ, ভাৰতবৰ্ষৰ একমাত্ৰ চালিকা শক্তি, ওপৰৰ আটাইকেইটা। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, চৰকাৰ পৰিচালনাৰ আইনগত আৰু নীতিগত বিষয়ৰ সমষ্টি। 3 নং প্ৰশ্নটো হৈছে সংবিধানৰ 83 নং অনুচ্ছেদ অনুসৰি সাধাৰণ অৱস্থাত লোকসভাৰ কাৰ্যকাল কিমান? অপশ্যন কেইটাত দিয়া আছে 3 বছৰ, 4 বছৰ, 5 বছৰ, 7 বছৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, 5 বছৰ। 4 নং প্ৰশ্নটো হৈছে কোনজন প্ৰধানমন্ত্ৰীৰ সময়ত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা আঁতৰাই দিয়া হয়? অপশ্যন কেইটাত দিয়া আছে মোৰাৰজী দেশাই, ইন্দিৰা গান্ধী, জৱাহৰলাল নেহেৰু, ৰাজীৱ গান্ধী। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, মোৰাৰজী দেশাই। 5 নং প্ৰশ্নটো হৈছে সম্পত্তিৰ অধিকাৰ বৰ্তমান তলত দিয়া কোনটোৰ অন্তৰ্গত? অপশ্যন কেইটাত দিয়া আছে প্ৰাকৃতিক অধিকাৰ, মানৱ অধিকাৰ, মৌলিক অধিকাৰ, শাসকীয় অধিকাৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, প্ৰাকৃতিক অধিকাৰ। 6 নং প্ৰশ্নটো হৈছে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ উপভোগত ন্যায্য প্ৰতিবন্ধক বলবৎ কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে? অপশ্যন কেইটাত দিয়া আছে সংসদ, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, সংসদ। 7 নং প্ৰশ্নটো হৈছে এজন ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাৰ আগতে ন্যূনতম কিমান বছৰ ভাৰতত বসবাস কৰাটো আৱশ্যকীয়? অপশ্যন কেইটাত দিয়া আছে 5 বছৰ, 7 বছৰ, 10 বছৰ, 15 বছৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, 5 বছৰ। 8 নং প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধান প্ৰণেতাসকলে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা এই পদ্ধতিটো ক'ৰ পৰা ধাৰ কৰিছিল? অপশ্যন কেইটাত দিয়া আছে ব্ৰিটিছৰ পৰা, কানাডাৰ পৰা, আমেৰিকাৰ পৰা, চীনৰ পৰা। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, ব্ৰিটিছৰ পৰা। 9 নং প্ৰশ্নটো হৈছে তলত দিয়া কোনটো পদবীৰ কথা ভাৰতীয় সংবিধানত উল্লেখ নাই? অপশ্যন কেইটাত দিয়া আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি, উপ-প্ৰধানমন্ত্ৰী। 10 নং প্ৰশ্নটো হৈছে সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰিছিল? অপশ্যন কেইটাত দিয়া আছে 22 জুলাই 1947, 23 জুলাই 1947, 25 জুলাই 1947, 15 আগষ্ট 1947। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, 22 জুলাই 1947। 11 নং প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধান মতে সৰ্বোচ্চ আৰু অন্তিম ন্যায়পালিকা হ'ল? অপশ্যন কেইটাত দিয়া আছে উচ্চতম ন্যায়ালয়, সংসদ, ৰাষ্ট্ৰপতি, ৰাজ্যিক ন্যায়ালয়। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, উচ্চতম ন্যায়ালয়। 12 নং প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ অধিকাংশ ক'ৰ পৰা লোৱা হৈছে? অপশ্যন কেইটাত দিয়া আছে ছোভিয়েট ৰাছিয়াৰ সংবিধানৰ পৰা, পশ্চিমীয়া জাৰ্মানীৰ সংবিধানৰ পৰা, ব্ৰিটিছ সংবিধানৰ পৰা, আমেৰিকাৰ সংবিধানৰ পৰা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, ব্ৰিটিছ সংবিধানৰ পৰা। 13 নং প্ৰশ্নটো হৈছে সংবিধানৰ 8ম অনুসূচীত তলৰ কোনটো ভাষা অন্তৰ্ভুক্ত নহয়? অপশ্যন কেইটাত দিয়া আছে কাশ্মীৰী, হিন্দী, ইংৰাজী, উৰ্দু। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি, ইংৰাজী। 14 নং প্ৰশ্নটো হৈছে ভাৰতক কিয় গণতন্ত্ৰ বোলা হয়? অপশ্যন কেইটাত দিয়া আছে ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়, সংসদৰ আধিপত্য আছে, ন্যায়পালিকাৰ স্বাধীনতা আছে, ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। 15 নং প্ৰশ্নটো হৈছে তলত দিয়া কোনটো মৌলিক অধিকাৰ নহয়? অপশ্যন কেইটাত দিয়া আছে ধৰ্মঘটৰ অধিকাৰ, সমতাৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ, ধৰ্মঘটৰ অধিকাৰ। 16 নং প্ৰশ্নটো হৈছে সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে? অপশ্যন কেইটাত দিয়া আছে উচ্চতম ন্যায়ালয়ে, ৰাষ্ট্ৰপতিয়ে, সংসদে,
ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি সংসদে। 17 নং প্ৰশ্নটো হৈছে কোনে মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেখ জাৰি কৰিব পাৰে? অপশ্যন কেইটা দিয়া আছে উচ্চতম ন্যায়ালয়ে, ৰাষ্ট্ৰপতিয়ে, প্ৰধানমন্ত্ৰীয়ে, নিম্ন সদনে। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ উচ্চতম ন্যায়ালয়ে। 18 নং প্ৰশ্নটো হৈছে ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ ক'ত সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন কেইটা দিয়া আছে সংবিধানৰ 7ম অনুসূচী, সংবিধানৰ 4ৰ্থ অধ্যায়, সংবিধানৰ 3য় অধ্যায়, সংবিধানৰ 1ম অধ্যায়ত। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি সংবিধানৰ 4ৰ্থ অধ্যায়ত। 19 নং প্ৰশ্নটো হৈছে খচৰা কমিটিৰ আগত কোনে প্ৰস্তাৱনাৰ প্ৰস্তাৱ দাঙি ধৰিছিল? অপশ্যন কেইটা দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, বি.জি. তিলক। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি জৱাহৰলাল নেহৰু। 20 নং প্ৰশ্নটো হৈছে কোনটো গোচৰত প্ৰস্তাৱনা সংবিধানৰ অংশ নহয় বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে? অপশ্যন কেইটা দিয়া আছে গোলকনাথ গোচৰ, বিৰুবাৰী গোচৰ, কেশৱানন্দা ভাৰতী গোচৰ, ওপৰৰ আটাইকেইটা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি কেশৱানন্দা ভাৰতী গোচৰ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ আমি আপোনালোকৰ বাবে আগন্তুক সময়ত আহি থকা এক্সামসমূহত আহিব পৰা প্ৰশ্ন উত্তৰসমূহৰ সম্পৰ্কে কিছু ভিডিঅ' লৈ আহিম। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।